फ्रेंड्स वेलकम बैक टू माई चेनेल। आज मालपुआ बनालू केनेदरे बनालू मैं आपनलोকৰ লগত रेसिपिটো शेयर करूँ বুলি ভাবিলোঁ আৰু সকলোৰে বেলেগ বেলেগ প্ৰসেছত বনায় সকলোৱে জানে কিন্তু সকলোৱে প্ৰসেছবিলাক বেলেগ বেলেগ হয়। এটো মালপুৱা বহুত কোমল হয় খাবলৈ, কিছুমানৰ টান হয় মালপুৱাটো কিন্তু মোৰ বহুত কোমল হয় খাবলৈ, একদম সফট হৈ থাকে, কেইবাদিনলৈও আপোনাৰ কোমল হৈ থাকে। তেতিয়াহ'লে বলক ভিডিঅ'টোৰ মাজলৈ। গুড় লৈছোঁ মই 2 কাপ আৰু চাউলৰ গুড়ি মানে গুড় আৰু চাউলৰ গুড়ি সমানে হৈছেগে আৰু গুড়টো অলপ বেছিকৈ ল'ব লাগে চাউলৰ গুড়িতকৈ। এইখিনি ধুনীয়াকৈ মিলাই ল'ম এতিয়া। আন্দাজ অনুসৰি দি দিলেই হ'ল আৰু গুড়টো খালি অকণমান পৰিমাণটো পিঠাগুড়িতকৈ বেছি হ'ব লাগে। ভাতৰ চাউলৰ পিঠাগুড়ি হ'ব লাগে। আৰু বেকিং পাউডাৰ এচামুচ দিলোঁ মই ইয়াতে। এতিয়া তিল দিছোঁ, ক'লা তিলটো মই ভাজি দিছোঁ, তিলখিনি মানে খুন্দি পিচি নাই দিয়া, গোটাকৈ দি দিছোঁ। নিজৰ ইচ্ছা অনুসৰি দিব পাৰে যি লাগে, মই বছ ইমানেই দিছোঁ বস্তু আৰু একো নাই দিয়া। এইখিনি এতিয়া ধুনীয়াকৈ মানে সানি ল'ম। লগত অকণমান মই ৰিফাইন তেল এড কৰিছোঁ, ৰিফাইন তেল দেখুওৱা নহ'লে। এতিয়া মই এয়া পানী দি পেলানি ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। আন্দাজ অনুসৰি পানী দিব লাগিব আৰু বহুত বেছি পনীয়াও নহয়, বহুত বেছি ডাঠো নহয়। সকলোৰে প্ৰচেছবিলাক বেলেগ বেলেগ হয়, কিছুমানৰ টান হয় খাবলৈ কিন্তু মোৰ বহুত কোমল হয় খাবলৈ, সেইকাৰণে ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি। ধুনীয়াকৈ অলপ টাইম মঠি ল'ব লাগিব, মানে এনেদৰে হাতেৰে কৰি ল'ব লাগিব ধুনীয়াকৈ। এতিয়া আধা ঘণ্টামান সময় ৰেষ্ট দিম। এইখিনি আৰু অলপ লাগিব পিঠাগুড়ি, মানে অকণমান পনীয়া হৈছে, বছ হৈ যাব ইমানটোৱে। এতিয়া এইখিনি আধা ঘণ্টামান ৰেষ্ট দিম, তাৰপিছত আৰু ধুনীয়াকৈ ভাজিব পৰা হৈ যাব। এইখিনি ৰিফাইন তেলত ভজা হৈছে, চাওকচোন। বেকিং পাউডাৰ বা ছ'ডাটো মানে বেকিং পাউডাৰ এচামুচ দিছিলোঁ, বহুত বেছিও দিয়া নাই, আৰু ছ'ডাটো মই নিদোঁৱেই বাৰু, কিন্তু বহুত কোমল হয় খাবলৈ, বহুত চফ্ট হয় পিঠাটো আৰু আপোনাৰ কেইবাদিনলৈও ভাল হৈ থাকে। তেতিয়াহ'লে আপোনালোকে চাই যাওক ভিডিঅ'টো। এইখিনি এনেদৰে দি গেছটো আপুনি একেবাৰে ল' কৰি দিব লাগিব, ল' ফ্লেমত ধুনীয়াকৈ ভাজিব লাগিব। তেলখিনি মই এনেদৰে ওপৰত দি দিছোঁ, মানে কমকৈয়ে দিছোঁ তেল, বহুত বেছিও নাই দিয়া। আপোনালোকে ইচ্ছা কৰিলে এটাকৈও ভাজিব পাৰে, মই লৰালৰিকৈ বেছিকৈ দি দিছোঁ আৰু। আৰু অকণমান ডাঠ যদি হয় তেতিয়া বেছিকৈ ফুলি যায় পিঠাটো। মোৰ একেবাৰে মই পনীয়াকৈ দিছোঁ, ইমান বেছি ফুলা নাই। কিন্তু পিঠাটো পাৰফেক্ট বনে, খাবলৈ মানে বহুত টেষ্টি হয়। Solo
পিঠা ৰেডি হৈ গ'ল এয়া চাওকচোন এইখিনিলৈকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যদি নতুনকৈ যিসকলে চাই আছে প্লিজ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেলটো বজাই অন কৰি দিব এয়া চাওকচোন পিঠাটো কিমান সফট হৈছে তেতিয়াহ'লে আজিলৈ আহোঁ আকৌ এটা নতুন ৰেচিপি লৈ লগ পাই আছোঁ বাই বাই